সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'খনত আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাব। আৰু এই প্ৰায়েই পৰীক্ষাসমূহত আহি থকা দেখা যায়, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এনেসমূহ প্ৰশ্ন সন্নিৱিষ্ট হোৱা দেখা গৈছে। গতিকে আমি ঠিক গুৰুত্বপূৰ্ণভাৱে আমি আপোনালোকৰ বাবে এই প্ৰশ্নসমূহ আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো চাব। ফালে 1 নম্বৰ প্ৰশ্ন আছে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। কোনে কৈছিল? ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব খ অপশ্যন। গেটছে কৈছিল যে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ আচৰণৰ সংশোধন কাৰ্য। দ্বিতীয় প্ৰশ্নটো হ'ব, সংজ্ঞানাত্মক দিশৰ কগনিটিভ ডমেইন আটাইতকৈ নিম্ন স্তৰৰ দিশ কোনটো হ'ব? ইয়াত অপশ্যন আছে 4টা, বোধ, বিশ্লেষণ, প্ৰয়োগ, জ্ঞান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জ্ঞান। জ্ঞানটো হ'ব একেবাৰে নিম্ন স্তৰৰ। কুৱেশ্যন নম্বৰ 3, এনিমেল ইণ্টেলিজেঞ্চ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনিমেল ইণ্টেলিজেঞ্চ। এই কিতাপখন বা গ্ৰন্থখন লিখিছিল থৰ্ণডাইকে। কুৱেশ্যন নম্বৰ 4, শিক্ষণৰ সংযোগবাদ তত্ত্বৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ব সংযোগবাদ তত্ত্বৰ অৰ্থাৎ যিটো কানেকশ্যনিজিম তত্ত্ব আছে, এই উদ্ভাৱন কৰিছিল থৰ্ণডাইকে। আৰু এইটোক SR থিয়ৰী বুলি জনা যায়। ইয়াত S মানে হৈছে ষ্টিমুলাছ অৰ্থাৎ উদ্দীপক আৰু R মানে হৈছে ৰেছপন্স বুজোৱা হৈছে। গতিকে নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5, গেষ্টাল্ট শব্দটো কোন ভাষাৰ পৰা আহিছে বা কোন ভাষাৰ শব্দ? এইটো আমি জনাটো খুবেই দৰকাৰী। এইটো হ'ব, ইয়াৰ উত্তৰটো হ'ব গেষ্টাল্ট শব্দটো আহিছে জাৰ্মান ভাষাৰ পৰা। শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ লগত জড়িত আৰু ইয়াৰ অৰ্থ হৈছে সমগ্ৰ বা একলগ কৰা। দ্বিতীয় প্ৰশ্নটো হৈছে, নেক্সট প্ৰশ্নটো, তলৰ কোনটো অন্তৰ্মুখী বক্তৃত্বৰ বৈশিষ্ট্য? এতিয়া ইয়াত অপশ্যন আছে 4টা। 4টাৰ ভিতৰত হ'ব কোনটো অন্তৰ্মুখী বক্তৃত্বৰ বৈশিষ্ট্য? খটো হ'ব সকলো পৰিৱেশত সহজে সমাযোজন কৰিব নোৱাৰে। অৰ্থাৎ অন্তৰ্মুখী ব্যক্তিত্বৰ অধিকাৰীসকলে সকলো পৰিৱেশতে সহজে সমাযোজন কৰিব নোৱাৰে। আৰু এইটো আগবঢ়াইছিল কাৰ্ল উইঙৰ শ্ৰেণী বিভাজনৰ পৰা আগবঢ়াইছিল। তেখেতে ব্যক্তিত্বক 3 প্ৰকাৰৰ ভাগ কৰিছিল, বহিমুখী, অন্তৰ্মুখী আৰু উভয়মুখী ব্যক্তিত্ব। আৰু অন্তৰ্মুখী ব্যক্তিত্বসকলে হ'ল কি, তেওঁলোকে সমাজত সকলোৰে লগত মিলা মিছা কৰিব নোৱাৰে। তেওঁলোকে নিজস্ব চিন্তা ভাৱনাত থাকি ভাল পায়, অকলশৰীয়াকৈ থাকি ভাল পায়, চিন্তাপ্ৰৱণ হয়, কল্পনাবিলাসী হয়। গতিকে ইয়াৰ নেক্সট প্ৰশ্নটো হ'ব, বুদ্ধাংকৰ ধাৰণাটো কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হ'ব বুদ্ধাংকৰ অৰ্থাৎ IQ, যিটো আমি IQ বুলি জানো। ইয়াৰ ধাৰণাটো আগবঢ়াইছিল উইলিয়াম ষ্টাৰ্নে পোনপ্ৰথমতে। আৰু পোনপ্ৰথমবাৰৰ বাবে 1905 চনত বুদ্ধিৰ পৰিমাপন কৰিছিল আলফ্ৰেড বিনে, তেখেতৰ সহযোগী থিয়ডৰ চাইমনৰ সহযোগত। আৰু তেওঁলোকে বিনে চাইমন মাপকাঠিও উলিয়াইছিল। কুৱেশ্যন নম্বৰ 8, শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে উত্তৰটো হ'ব পেষ্টালজি। পেষ্টালজিক আমি জানো শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি। এইটো মনত ৰখাটো দৰকাৰ হ'ব। ইয়াৰ নেক্সট প্ৰশ্ন, এমিল নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এমিল নামৰ গ্ৰন্থখন লিখিছিল ৰুছুৱে। বন্ধুসকল, এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমি দি থকা ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো দবাই দিব। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে? ইয়াত দিয়া আছে 4টা অপশ্যন, ব্যক্তি পাৰ্থক্য, বিকাশৰ স্তৰ, অচেতন মনৰ অধ্যয়ন, ওপৰৰ আটাইকেইটা। এতিয়া আমি দেখিম যে ইয়াত 4টা অপশ্যনে শুদ্ধ, কাৰণ শিক্ষা মনোবিজ্ঞানে এই 4টাকে সামৰি লয়। ব্যক্তি পাৰ্থক্যৰ বিষয়ে আলোচনা কৰে, বিকাশৰ বিভিন্ন স্তৰৰ বিষয়ে আলোচনা কৰে আৰু অচেতন মনৰ বিষয়ে আলোচনা কৰে। নেক্সট প্ৰশ্ন, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৰীক্ষণৰ বাবে থৰ্ণডাইকে কি যন্ত্ৰৰ ব্যৱহাৰ কৰিছিল বা কি যন্ত্ৰৰ ওপৰত পৰীক্ষণ চলাইছিল? কুকুৰ, মেকুৰী, বান্দৰ, চিম্পাঞ্জী। এইটো উত্তৰ হ'ব মেকুৰীৰ ওপৰত। তেখেতে মেকুৰী এটাৰ ওপৰত পৰীক্ষণ চলাইছিল বা অভিজ্ঞতা প্ৰস্তুত কৰিছিল। কুৱেশ্যন নম্বৰ 12, কোনো ব্যক্তিয়ে কোনো বিষয়ৰ শিক্ষা অভিজ্ঞতা লাভ কৰিবলৈ হ'লে ক্ৰিয়াৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন। কথাষাৰে তলৰ কোনটো পদ্ধতিক বুজাইছে? অনুকৰণ পদ্ধতি, অন্তৰ্দৰ্শন পদ্ধতি, প্ৰচেষ্টা আৰু ভুল পদ্ধতি, ওপৰৰ আটাইকেইটা। এতিয়া প্ৰশ্নটো কৈছে কোনো ব্যক্তিয়ে কোনো বিষয় শিক্ষা লাভ কৰিবলৈ হ'লে ক্ৰিয়াৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন। মানে প্ৰচেষ্টা আৰু ভুল পদ্ধতি এইটোকে সূচাইছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি আমি পঢ়িলে দেখা পাম যে এইখিনি বস্তু বুজি পাম। নেক্সট প্ৰশ্ন, তলৰ কোনটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য নহয়? ইয়াত 4টা অপশ্যন আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য নহয়। উত্তৰটো হ'ব সামগ্ৰিকভাৱে নিৰীক্ষণ কৰি সমস্যাৰ সমাধানৰ চেষ্টা কৰা হয়। এইটো কাৰণ নকৰে, প্ৰচেষ্টা ভুল পদ্ধতি এইটো কৰা দেখা নাযায়। এজন ছাত্ৰই পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ বাবে শিক্ষকে তেওঁক পুৰস্কৃত কৰিছে। ইয়াত শিক্ষণৰ কোনটো নীতি প্ৰয়োগ হোৱা দেখা যায়? ইয়াৰ উত্তৰটো হ'ব, ইয়াত দেখা গৈছে ফলাফলৰ নীতি, অৰ্থাৎ ছাত্ৰজনে ভাল ফলাফল দেখুৱালে, গতিকে শিক্ষকে তেখেতক পুৰস্কৃত কৰিছে। ইয়াত ফলাফলৰ নীতি প্ৰয়োগ হোৱা দেখা যায়। আৰু শিক্ষণৰ নীতি তিনিটা বুলি ক'লে, অৰ্থাৎ মুখ্য নীতি তিনিটা বুলি ক'লে অনুশীলন নীতি, ফলাফল নীতি আৰু প্ৰস্তুতি নীতি বুজা যায়। এইকেইটা থৰ্ণডাইকে আগবঢ়াইছিল। এতিয়া নেক্সট প্ৰশ্ন, পাৰ্চনেলিটি টাইপছ গ্ৰন্থখন কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব কাৰ্ল উইঙে লিখিছিল পাৰ্চনেলিটি টাইপছ নামৰ গ্ৰন্থখন।
আৰু কাৰ্ল ইঙৰ শ্ৰেণীবিভাজন ব্যক্তিত্ব শ্ৰেণীবিভাজন তেখেতে কৈছিল 3 প্ৰকাৰত বহিমুখী ব্যক্তিত্ব অন্তৰ্মুখী ব্যক্তিত্ব আৰু উভয়মুখী ব্যক্তিত্ব নেক্সট কুৱেশ্যন দ্য মেজাৰমেণ্ট অফ ইণ্টেলিজেঞ্চ গ্ৰন্থখন কোনে লিখিছিল বুদ্ধিৰ ওপৰত এখন গ্ৰন্থ লিখিছিল ইয়াৰ উত্তৰটো হ'ব থৰ্ণডাইকে লিখিছিল আৰু থৰ্ণডাইকে বুদ্ধিৰ বহুকাৰক তত্ত্বৰ উদ্ভাৱনো কৰিছিল এইটো মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন বুদ্ধি হৈছে এক বিমূৰ্ত চিন্তন ক্ষমতা কথাষাৰ কোনে কৈছিল ইয়াত এনচাৰটো হ'ব টাৰমেনে কৈছিল যে বুদ্ধি এক বিমূৰ্ত চিন্তন ক্ষমতা বুলি কৈছিল আৰু ইয়াৰ পিছত বুদ্ধিৰ সমূহকাৰক তত্ত্ব দাঙি ধৰিছিল থাৰ্ষ্টনে এইটো মনত ৰাখিব বুদ্ধিৰ সমূহকাৰক তত্ত্বৰ উদ্ভাৱন বা তেখেতে দাঙি ধৰিছিল থাৰ্ষ্টনে নেক্সট প্ৰশ্ন আহিছোঁ ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ উদ্ভাৱন কোনে কৰিছিল অপশ্যনসমূহ আছে ক খ গ ঘ চিগমাণ্ড ফ্ৰয়েড কাৰ্ল ৰজাৰ্ছ আলফ্ৰেড এডলাৰ গ্ৰেটছমাৰ শুদ্ধ উত্তৰ হ'ব চিগমাণ্ড ফ্ৰয়েডে ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ উদ্ভাৱন কৰিছিল নেক্সট প্ৰশ্ন ব্যক্তিৰ অতীত অভিজ্ঞতাৰ স্মৃতি সঞ্চয় হৈ থাকে ডেছ উত্তৰটো হ'ব ব্যক্তিৰ অতীত অভিজ্ঞতা অৰ্থাৎ আমি আগতে যি অভিজ্ঞতা বা অতীতত যি অভিজ্ঞতা লাভ কৰিছিলোঁ সেই অভিজ্ঞতাবিলাক মনৰ কোনটো অৱস্থাত সঞ্চয় হৈ থাকে উত্তৰটো হ'ব অচেতন মনত আৰু মনোবিজ্ঞানী ফ্ৰয়েডে মনক 3টা ভাগত ভাগ কৰিছিল সচেতন মন অৱচেতন মন আৰু অচেতন মন এইখিনি মনত ৰাখিব বুদ্ধিৰ দ্বিকাৰক তত্ত্ব কোনে আগবঢ়াইছিল অৰ্থাৎ 2 ফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চ ইয়াৰ উত্তৰটো হ'ব স্পিয়াৰমেনে বুদ্ধিৰ দ্বিকাৰক তত্ত্ব আগবঢ়াইছিল আৰু ইয়াক 2 ফেক্টৰ থিয়ৰী জনা যায় এই তত্ত্ব অনুযায়ী মানুহৰ বৌদ্ধিক কাৰ্যৰ অন্তৰালত 2 ধৰণৰ মানসিক উপাদান জড়িত থাকে এটা হ'ল সাধাৰণ আৰু এটা বিশেষ এছ ফেক্টৰ থিয়ৰী হ'ব যে কোনো বিশেষ কাৰ্যতহে এছ ফেক্টৰ থিয়ৰী পৰিলক্ষিত হোৱা যায় কুৱেশ্যন নম্বৰ 21 সাইকোলজি নামৰ গ্ৰন্থখন কোনে লিখিছিল অপশ্যন আছে 4টা ৰুডলফ কোকেল ৰ'ছু পিয়াজে উইলিয়াম জেমছ শুদ্ধ উত্তৰটো হ'ব ৰুডলফ কোকেল তেখেতে সাইকোলজি নামৰ গ্ৰন্থখন লিখিছিল গতিকে ইয়াৰ নেক্সট প্ৰশ্নটো আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব কুৱেশ্যন নম্বৰ 22 বাধাগ্ৰস্ত শিশুৰ বাবে প্ৰথম স্কুল কোনে প্ৰতিষ্ঠা কৰিছিল এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াত উত্তৰ অপশ্যন আছে 4টা চেগুইন উইলিয়াম জেমছ ষ্ট্ৰেন ড্ৰাইভাৰ ইয়াৰ পিছত শুদ্ধ উত্তৰ হ'ব চেগুইন তেখেতে আছিল এজন চিকিৎসক আৰু তেখেতে বাধাগ্ৰস্ত শিশুসকলৰ বাবে প্ৰথম স্কুল স্থাপন কৰিছিল কুৱেশ্যন নম্বৰ 23 কৈশোৰকালক মানৱ জীৱনৰ নৱজন্ম বুলি কোনে অভিহিত কৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ষ্টেনলি হল তেখেতে কৈশোৰকালৰ ওপৰত আৰু এটা মন্তব্য কৰিছিল যে কৈশোৰকালক তেখেতে ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছিল কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো শৈশৱকালৰ বৈশিষ্ট্য 4টা অপশ্যন আছে বৌদ্ধিক বিকাশ সামাজিক বিকাশ সৰ্বপ্ৰাণবাদিতা বা সৰ্বপ্ৰাণবাদ সৃজনীশীলতা ইয়াৰ ভিতৰত হ'ব সৰ্বপ্ৰাণবাদিতা অৰ্থাৎ শিশুসকলে জীৱ জড় যিয়েই নহওক সকলোতে প্ৰাণ থকা বুলি ভাবে এইটো হৈছে সৰ্বপ্ৰাণবাদিতা শৈশৱকালৰ বৈশিষ্ট্য এইটো মনত ৰাখিব বাকীকেইটা হ'ব বৌদ্ধিক বিকাশ সামাজিক বিকাশ সৃজনীশীলতা এইবিলাক হ'ব কৈশোৰকালৰ বৈশিষ্ট্য এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 এডলেচেন্স নামৰ গ্ৰন্থখন কোনে লিখিছিল ৰুছু ফ্ৰয়েড এ.ডব্লিউ. ৰুথ ষ্টেনলি হল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টেনলি হলে এডলেচেন্স নামৰ গ্ৰন্থখন লিখিছিল অৰ্থাৎ কৈশোৰকালৰ ওপৰত তেখেতে এই গ্ৰন্থখন লিখিছিল আৰু কৈশোৰকালৰ বিষয়ে সমস্যাৰ বিষয়ে তেওঁ ইয়াত আলোচনা কৰিছিল গতিকে বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনি আমি আলোচনা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে আৰু ইয়াৰ পৰা উপকৃত হ'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ